গাইজ আজি মোৰ হাতত আছে এটা বাল্ব আৰু এই বাল্বটো হয়তো আপোনালোকে সকলোৱে দেখিছে আৰু নেদেখা কোনো মানুহ নাই। এই বাল্বটো এটা সময়ত এই বাল্বটোৱে আছিল, আজিকালি এই বাল্বটোৰ ঠাই LED বাল্বে ল'লে। গাইজ এতিয়া কথাটো হ'ল, আজি মই ভাবিছোঁ যে এই বাল্বটোৰ এই কাঁচৰ যিখিনি কাঁচ আছে ইয়াৰ ওপৰত, এই কাঁচটো ভাঙি দিলে যিডাল ফিলামেণ্ট ওলাব, এই ফিলামেণ্টেদি লাইটটো জ্বলিবলৈ নাই। কাৰণ এই কাঁচখিনিৰ ভিতৰত থাকে এটা অৰ্গান নামৰ গেছ থাকে। এই গেছটোৱে এইডাল যিটো টাংষ্টেন ৱেৰ হয়, এই ৱেৰডাল মানে পুৰি যাব নিদিয়ে, ধুনীয়াকৈ জ্বলাই ৰাখে। যেতিয়া অক্সিজেনৰ সংস্পৰ্শত আহিব এই ফিলামেণ্টডাল, তেতিয়া মানে ইয়াৰ ৰিয়েকশ্যন কি হ'ব? বেছিকৈ জ্বলি উঠিব নে অলপ জ্বলিয়ে নুমাই যাব? কি হ'ব আপোনালোকে এই ভিডিঅ'টো চালে আপোনালোকে গম পাব। মই আপোনালোকক এইটো ভাঙি লাইটটো এইটো যিটো আছে এইটো ভাঙি আপোনালোকক এই ফিলামেণ্টেদি লাইটটো জ্বলাই দেখাম, পাৱাৰ দিম। কি হয় আপোনালোকে ভিডিঅ'টো যদি চাই সম্পূৰ্ণকৈ আপোনালোকে গম পাব। এতিয়া মই এই লাইটটো ভাঙি ল'ম, ভাঙি লৈ যিটো ফিলামেণ্ট আছে এই ফিলামেণ্টেদি মই গৈ বাহিৰত গৈ কিছুমান মানুহৰ পৰা এটা কমেণ্ট ল'ম যে লাইটটো কি হ'ব পাৰে। মই সিহঁতৰ পৰাই সুধিম, সুধি যদি সিহঁতে কি কয় মই ভিডিঅ'টোত দেখাম। আৰু তাৰপিছত মই লাইটটো মানে যিটো ফিলামেণ্ট আছে ফিলামেণ্টটো মানে পাৱাৰ দি আপোনালোকক ভিডিঅ'টোত দেখাম। যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগে আপোনালোকে এটা লাইক কৰি দিব। আৰু মই আগতে বহুত ভিডিঅ' বনাই আছোঁ, আপোনালোকে ভিডিঅ'বিলাক চাইছে কিছুমানে বহুতে, কিন্তু লাইক কৰা নাই। আপোনালোকে লাইক কৰি দিব, বেছ একো কৰিব নালাগে, যি কৰিব লাগে চব মই কৰিম, আপোনালোকে খালি লাইক দিয়ক এটা, বাছ। তো গাইজ এতিয়া হৈ গ'ল এইডাল চাওক, এইডাল হৈছে লাইটৰ ফিলামেণ্ট আৰু এইডাল দি মই লাইটটো জ্বলাই দেখাম। এতিয়া মই মানুহৰ কিছুমানৰ সুধিম, মানুহ কিছুমানক যায় যে এইটো দি লাইটটো জ্বলিবনে নাই। এইডাল চাওক, এনেকৈ লাইটটা জ্বলিব না নাই? এই ফিলামেণ্ট লাইটটা কাঁচখিনি ভাঙি দিছোঁ, ভাঙি দিয়াৰ পিছত লাইটটা জ্বলিব না নাই? এনে বেলেগ জেগাতো নজ্বলে। অঁ, বেলেগ জেগাত নজ্বলে, কিন্তু এতিয়া এখন কিবা কানেকশ্যন আছে না? বেলেগ একো কানেকশ্যন নাই, ডাইৰেক্ট কাঁচখিনি ভাঙি দিছোঁ, ভাঙি দিয়াৰ পিছত লাইটটা জ্বলিব না নাই? এইখিনি ফিলামেণ্ট ৰিজাল্ট বুলি কয়, ফিলামেণ্টেদি লাইটটো জ্বলিব না নাই? জ্বলব। হা, এই তাঁৰটা কোনো মতে হেৰি হ'ব, কিন্তু পহৰটা হেৰি নহ'ব। পহৰটা কি নহ'ব মানে? না নজ্বলে? ঠিক আছে, নজ্বলে। এতিয়া এটা লাইট হয়, লাইটৰ কাঁচখিনি ভাঙি দিছোঁ। এতিয়া এইটো এটা ফিলামেণ্ট আছে, সেই ফিলামেণ্টেদি লাইটটো ঘৰত জ্বলাব খুজি আছোঁ। কি হ'ব, জ্বলিব নে নাই? কি কোৱা? আশা নাই, মোৰ মতে আশা নাই। আশা নাই? আশা নাই মোৰ মতে। আশা নাই বোলে, দেখা যাওক। মানে এইটো পাৱাৰ দিলে আশা নাই আৰু? মোৰ মতে আশা নাই, কিন্তু চাব লাগিব। অঁ, ঠিক আছে, মোৰ মতে আশা নাই। এতিয়া বাল্ব আছে, বাল্বৰ যিটো মানে কাঁচখিনি ভাঙি দিয়া হৈছে, এতিয়া ফিলামেণ্টেদি লাইটটো জ্বলিব নে নাই? কি লাগে আৰু কাৰেণ্ট দিয়া হয় জ্বলিব নে নাই? কাৰণ দিয়া হ'লে জ্বলিব, কিন্তু ফাটি যাব। কি ক'ব ফাটি যাব। সম্পূৰ্ণমতে মানে এই যিটো এতিয়া কাঁচখিনিতো নাই, এতিয়া যেতিয়া অক্সিজেনৰ সংস্পৰ্শত আহিব এতিয়া মানে কি হ'ব? মোৰ মতে এইটো নজ্বলব, নজ্বলে? এইটো ভাঙি দিয়াৰ পিছত বাল্বটো। অঁ, ঠিক আছে। লাইটৰ কাঁচটো ভাঙি দিলোঁ, ভাঙি দিয়াৰ পিছত মানে এই ফিলামেণ্টেদি লাইটটো জ্বলিব নে নাই? আপোনাৰ মতে কি লাগে, লাইটটো জ্বলিব নে নাই? জ্বলিব লাগে, মানে জ্বলি থাকিব নে? ইয়াৰ এতিয়া কিবাটো চিঙা হয় না। অঁ, মানে আপোনাৰ মতে জ্বলিব আৰু? ঠিক আছে, এটা কথা সুধোঁ হা। এতিয়া লাইট আছে, এই মানে কাঁচখিনি ভাঙি দিলোঁ, ভাঙি যাতে এই ফিলামেণ্টেদি লাইটটা জ্বলিব না নজ্বলে? এইবাৰ ঘৰত যদি এনেকৈ ঘৰত জ্বলাব পাৰি নাই, কি কোৱা? জ্বলব। হা, পুৰা জ্বলি থাকব বহুত টাইম? ঠিক আছে। এটা বাল্ব আছিল, বাল্ব যেতিয়া কাঁচ আছে কাঁচখিনি ভাঙি দিলোঁ, যেতিয়া এডাল ফিলামেণ্ট হয়, এই ফিলামেণ্টেদি যদি কাৰেণ্টত লাগি দিওঁ লাইটটা জ্বলিব নে নাই? কি হ'ব? কাঁচখিনি বাকী এনেকৈ জ্বলিব না নাই? কাৰেণ্টত লাগে মানে জ্বলিব না, মানে কিমান টাইম জ্বলি থাকিব বা জ্বলিয়ে থাকিব নেকি? জ্বলি থাকব।
বাল্বটা ইয়াৰ লগত কি হ'ল? এতিয়া যদি ঠিকে থাকে এইটো জ্বলি ঠিক আছে মানে জ্বলিয়ে থাকিব ঠিক আছে এতিয়া এটা লাইট হা লাইটৰ যিটা কাচ আছে কাচখিনি ভাঙি দিলোঁ এই ফিলামেণ্টটা দি লাইটটা জ্বলব না নাই এইখিনি জ্বলব না নাই মানে কাৰেণ্টত দি দি লাইটটা জ্বলব না নাই জ্বলব মানে এইটো তাত কিবা এটা গেছ থাকে অঁ গেছটা থাকলে জ্বলব লাগছে মানে এনেকৈ নজ্বলব লাগিব জ্বলব জ্বলিয়ে গুচি যাব জ্বলি গুচি যাব ঠিক আছে জ্বলি তুমি ৰখা এতিয়া লাইট আছিল এই যে যেতিয়া বৰ্তমান এতিয়া ফিলামেণ্ট হৈ আছে এই ফিলামেণ্টত মানে জ্বলব না নাই লাইটটা কাচখিনি ভাঙি দিয়া হ'ল ভাঙি দিয়াৰ পিছত এই ফিলামেণ্টডাল জ্বলিব না নাই যদি কাৰেণ্টত দিওঁ ডাইৰেক্ট যদি চুইচটো দিওঁ জ্বলিব না নাই নজ্বলে হা ভাংছে আৰু কেনেকৈ জ্বলব এতিয়া নজ্বলে তোমাৰ মতে ঠিক আছে নজ্বলে বুলি কৈছে এই এতিয়া গমেই পাইছা এতিয়া লাইট আছিল এতিয়া ফিলামেণ্টডাল আছে ফিলামেণ্টত মানে কাৰেণ্টটো দিলে জ্বলিব নাই হা নজ্বলে গাইজ এতিয়া মানুহবিলাকৰ কমেণ্টবিলাক লৈ আহিলোঁ মানুহ কিছুমানে ক'লে জ্বলিব কিছুমানে ক'লে জ্বলিয়ে নুমাই যাব মানুহবিলাকৰ মনৰ ভাৱবিলাক লৈ আহিলোঁ এতিয়া আমি জ্বলাই চাম বুলি ভাবিছোঁ কি হয় আপোনালোকে ভিডিঅ'টো চালে গম পাব তো গাইজ এতিয়া আমি ইয়াত পাৱাৰ দিম পাৱাৰ দিয়াৰ পিছত কি হয় আপোনালোকক দেখুৱাম তাকে আপোনালোকে চাই থাকক ভিডিঅ'টো আৰু ভিডিঅ'টো আপোনালোকে লাইক কৰি দিব এটা তো গাইজ আপোনালোকে দেখিলে যে ফিলামেণ্টত পাৱাৰ দিয়াৰ লগে লগে কি হ'ল লাইটটো মানে ইডাল জ্বলিছে জ্বলিয়ে কিন্তু লগে লগে আৰু মানে নুমাই গৈছে যিসকলে কৈছিল যে এডাল জ্বলিব জ্বলিয়ে লগে লগে মানে নুমাই যাব সেইসকলৰ মানে এইটো শুদ্ধ হৈছে কোৱাখিনি সেইসকলৰ কমেণ্টটো শুদ্ধ হৈছে আপোনালোকে দেখিলে এতিয়া বেছি টাইম নাথাকে কাৰণ এইটো অক্সিজেনৰ সংস্পৰ্শত অহাৰ কাৰণে বেছি টাইম নাথাকে কাৰণ ইয়াৰ ভিতৰত এটা অৰ্গান গেছ থাকে সেই গেছটো ইয়াত নাই সেইকাৰণে এইটো ফিলামেণ্টটো জ্বলিয়ে লগে লগে নোহোৱা হৈ গ'ল গাইজ আপোনালোকক এতিয়া ফিলামেণ্টটো জ্বলাই দেখালোঁ কি হ'ল আপোনালোকে দেখিব পাৰিলে আৰু বুজিব পাৰিলে এতিয়া আপোনালোকেতো আগতে গম পোৱা নাছিল মানে এইটো জ্বলালে কি হ'ব গতিকে মই এনেধৰণৰ ভিডিঅ' বনাম আপোনালোকে মোৰ ভিডিঅ'বিলাক চালে কিবা নহয় কিবা এটা শিকিব পাৰিব আৰু লগতে অলপ মনোৰঞ্জনো আছে মোৰ ভিডিঅ'বিলাক চালে কমচে কম এই যে আজিকালি বাথৰুমত টাইলছ লগাই ভিডিঅ' বনায় কিবা বাথৰুমৰ ভিতৰত কোনোবা আহি কেক কাটে এইবিলাক ভিডিঅ'তকৈ মোৰ ভিডিঅ'বিলাক অলপ মানে কিবা এটা শিকিব পাৰিব এইবিলাক ভিডিঅ' চালে যিবিলাক একো নাই এইবিলাক ভিডিঅ'ৰ মাজত কিন্তু মোৰ ভিডিঅ' চালে আপোনালোকে কিবা নহয় কিবা এটা জানিব পাৰিব গতিকে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু মই আপোনালোকক এনেধৰণৰ ভিডিঅ' দি থাকিম